হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বাহিৰলৈ যাবলৈ ওলাইছোঁ। আচলতে কি হ'ল শুনক, মই একদম এক্সাইটমেণ্ট হৈ গৈছোঁ। আজি ব্লগটো হ'ব এটা ধামাকাদাৰ ব্লগ। একচুৱেলি ব্লগ বনাম বুলি ওলাই যোৱা নাছিলোঁ। আনকালৰ দৰে সন্ধিয়া মই যেনেকৈ ওলাই যাওঁ তেনেকৈ আজি ময়ো ওলাই যাবলৈ লৈছিলোঁ। আজি যিহেতু বতৰটো অলপ ঠাণ্ডা আছিল, ঠাণ্ডাত সন্ধিয়া সময়টো বেছি ঠাণ্ডা পৰিছে, গতিকে ভাবিলোঁ অলপমান ওলাই যাওঁ। কিন্তু তেনেতেই মোৰ ফেমিলি আপোনালোকৰ মৰমৰ বৌজনীয়ে ক'লে যে আজি ময়ো যাওঁ আৰু তুমি আজি বাহিৰত খুৱাব লাগিব। মই যিহেতু মানুহটো ফুডি, বাহিৰত খাই ভাল পাওঁ। বহুদিন হ'ল ষ্ট্ৰীট ফুড খোৱাই নাই, কাৰণ মোৰ ওলাই গ'লেই বাহিৰত খোৱা হয় আৰু বাহিৰত খালেই ফেমিলিৰ পৰা গালি শুনো। কাৰণটো হৈছে এইয়া চাওক, দেখা পাইছে আপোনালোকে, এয়াই হৈছে মোৰ ইনভেষ্টমেণ্ট, য'ত মোৰ ছেভিংছ জমা হৈ ইমানটো হ'ল। মোক বাহিৰত খোৱাটো বন্ধ কৰি দিছে। কিন্তু আজি যিহেতু নিজেই কৈছে যে বাহিৰত যাওঁ, কিবা এটা তুমি খুৱাব লাগিব, গতিকে মোৰ কাৰণে হৈ গ'ল ফোনত শুৱগা চুৰুৱাৰ নিচিনা কথা। সেইকাৰণে একদম এক্সাইটমেণ্টৰ হাতত কেমেৰাটো তুলি ল'লোঁ, যাতে কি খাওঁ, ক'ত যাওঁ আপোনালোককো যাতে দেখুৱাব পাৰোঁ। আৰু ৰ'ব, মোৰ ফেমিলিক আপোনালোকক চিনাকি কৰি দিওঁ। শুনা, এইফালে আহা। এইয়া হৈছে মোৰ ফেমিলি, কৃষ্টি কৈ। কি খবৰ আপোনালোকৰ? ভালনে? আপোনালোকক সকলোকে খ্ৰীষ্টমাছৰ শুভেচ্ছা থাকিল। মেৰী খ্ৰীষ্টমাছ। একদম আমি এতিয়া ওলাই গৈ আছোঁ, গতিকে ব'লক যেতিয়ালৈকে আমি ক'ত যাওঁ, কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ডাইৰেক্ট একচুৱেলি বহুত ঠাণ্ডা পৰিছে, গতিকে আমি দুয়োটাই প্লেনিং কৰিলোঁ বাহিৰতে কিবা এটা খাই আহোঁ। আজি ময়ো ভাত নবনাওঁ। আচলতে ভাত বনোৱাৰ এলাহত মোক আচলতে কৈছে যে অলপ বাহিৰলৈ ওলাই যাওঁ। তাৰ পাছত কৈছে নাই, বাহিৰতে কিবা এটা খাই আহিম আচলতে। ব'লক, গতিকে তেতিয়ালৈকে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকক, কি খাওঁ আৰু য'ত যাম। এটা ধামাকাদাৰ আজি হ'ব এটা ফুড ব্লগ। বাহিৰত যথেষ্টখিনি ঠাণ্ডা পৰিছে। আহি পালোহি এখন ৰেষ্টুৰেণ্ট, আমাৰ VIP ৰোডত আছে, ইউনিক ফুড। আচলতে সঁচাকৈ ইউনিক ফুড দেখা পাইছোঁ, বহুতখিনি ফুড দেখা পাইছোঁ, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। ৱাও 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 ৱাও, ষ্ট্ৰীট ফুডত চাওক, একদম এইফালে দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে, ক্ৰেবছ, প্ৰন, চিকেন, লেটা পলু, পৰ্ক ষ্টিক। এইটো কি হয়? এইটো মোৱা মাছ ভাপত দিয়া। ৱাও, ষ্ট্ৰীটত আপুনি চাওক, ষ্ট্ৰীটত এনেকুৱা ফুড খুব কমেই পায় আচলতে। আজি আমি কি খাম? অলপ ঘৰত ভাত খাব নোৱাৰে, দেখিছেনে? একদম ঘৰত ভাত খাবলগীয়া যাতে নহয় তেনেকুৱাকৈহে কিবা খায় বোলে। তুমি গাহৰি খাবা জানো? এইফালে আকৌ পৰ্ক নাখায় দেই। ত' ইয়াতে পৰ্ক আছে, কিন্তু মইতো নাখাওঁৱেই বাৰু। আহিছোঁ যেতিয়া কিবা অৰ্ডাৰ কৰোঁ। কি দিয়ে চাওঁ বাৰু। চ' বাকী ভিতৰতনো কি পায়? আপুনি মালিক ন? এয়া আমাৰ ইউনিক ফুডৰ অনাৰ। আপোনাৰ ইয়াত আচলতে আমি চব খাবৰ কাৰণে আহিছোঁ, একদম ইউনিক। আপোনাৰতো ইয়াতে চাইনিজ মেনু দেখাই পাইছোঁ, চাইনিজ হওক, ইণ্ডিয়ান হওক, গোটেইখিনি পায়ে। কিন্তু স্পেচিয়েল কি, যিটো বস্তু খাই মনত থাকিব যে য়েছ, ইউনিক ফুড নামটোৰ লগত ৰিলেটেড, যে ইউনিক কিবা এটা খালোঁ আজি আছে ইয়াতে। আপোনাৰ বাৰ্বিকিউ আমাৰ ফেমিলি পেক আছে। আচ্ছা, আপোনাৰ ফেমিলি পেক 250 আহিব আৰু ছিংগল ল'ব 150। কম্বো পেক বাৰ্বিকিউ কম্বো পেক। অকল বাৰ্বিকিউ আইটেমে আহিব নে বেলেগ কিবা আহিব? আচ্ছা, আপোনাৰ চিকেন ৰোল থাকিব তাতে আপোনাৰ। শুনক, একদম ৰিজনেবল প্ৰাইচ এটা শুনিছোঁ, 150 ছিংগল পাৰ্চনৰ কাৰণে, আৰু ফেমিলি পেক হৈছে 250। গতিকে দেখা যাওক কি আহে। প্ৰথম আমি এটা কাম কৰক, আমাক এটা কম্বো পেক এটা দিয়ক, ছিংগল দিয়ক, খাই চাওঁ, যদি ভাল লাগে ৰিপিট হয়তো কিবা ল'ম। ঠিক আছে, তো গতিকে চাই থাকক। অৰ্ডাৰটো দি থৈ আহিছোঁ, গতিকে ঠাণ্ডা বাহিৰত বেছি টাইম থাকিবই নোৱাৰি। একদম গাড়ী গৈ থাকেতো পূৰা বতাহ এটা মাৰি দিয়ে, জিকা খায়। এটা কাম কৰোঁ, তাতে বহোঁ বোলে না, জুইৰ ওচৰত ভাল লাগিব। এইয়া তাতে জুই উঠি আছে, বাহিৰত বহিলে ভাল লাগিব। এই চাওকচোন, একদম কি ধুনীয়াকৈ ষ্ট্ৰীটত একদম পূৰা তন্দুৰ, এফালে জুই, ইয়াত
বিয়া মজাটোৱে বেলেগ হ'ব আজি একদম মানে ফোনত পোৱাগা চোৱা নিচিনা চেণ্ট সঁচাকৈ বহুত বঢ়িয়া চেণ্ট আহিছে ভাল লাগিছে একদম মানে বহি বাহিৰত ঠাণ্ডা এটাও আছে আৰু একদম খাওঁ খাওঁ লাগি গৈছে চেণ্ট যি পাই আছোঁ নহয় একদম মানে কৈছোঁ নহয় আজি বতৰ আৰু খাদ্য এটা ধামাকা এটা কম্বিনেশ্যন হৈছে কিন্তু একদম মানে কি কওঁ আৰু ফাইনেলি আহি গ'ল আমাৰ একদম পূৰা আজিৰ ইউনিক ফুডৰ কম্বো পেক ত' টেষ্ট কৰোঁ কেনেকুৱা লাগে আৰু ফিডবেকটো আপোনালোকক জনাই আছোঁ কিন্তু দেখাত দেখিছেনে একদম প্ৰেজেণ্টেশ্যন কি ধুনীয়া প্ৰেজেণ্টেশ্যন কৰিছে এইটো ৰোল ইয়াত আছে আপোনাৰ পৰ্ক লাই এইটো পৰ্কৰ কি ড্ৰাই ফ্ৰাই ন লাই শাকৰ সৈতে এইটো পৰ্ক ড্ৰাই ফ্ৰাই লাই শাকৰ সৈতে প্লাছ 3 পিচ পৰ্ক বাৰ্বিকিউ লগত আছে প্ৰন 2টা এটা লেগ পিচ আছে 3টা ক্ৰেপছ আছে আৰু এইফালে ছাইডত এইয়া দেখা পাইছেনে 4-5টামান আছে লেটা পলু চাওঁ টেষ্ট কৰোঁ বাকী জনাই আছোঁ কেনেকুৱা লাগে ভিডিঅ'টো চাই থাকক ৰিয়েলি আৰু চাওক না কি ধুনীয়াকৈ দিছে মানে পাতত বন্ধাকবিৰ পাতত দিছে ভাল লাগিলে এই বস্তুটো ভাল লাগিছে আচলতে তেওঁলোকে বেছি কণ্টেনাৰ বা তেনেকুৱা টাইপৰ ব্যৱস্থা হেৰি কৰা নাই যিহেতু ট্ৰেডিশ্যনেল হেৰিটো একদম পূৰা ৰাখিছে নাই খাব পাৰে মজা না চাটনি আছে এতিয়া এইটো ৰোষ্টেড পৰ্ক কেমেৰা থৈ লওঁ দেই খাওঁ এতিয়া ভাই খাই লওঁ তাৰপিছত কথা পাতি আছোঁ নে কি কয় ইমান টেষ্টি নহয় ক্ৰেপছ মই আগৰ ব্লগত দেখাই পাইছিলে নদীত ক্ৰেপছ ধৰি খাইছিলোঁ আজি কিনি খাইছোঁ ৰোলো খাব পৰা নাই এনেই খাওঁ কয় আচলতে মই বেছি খাওঁ যে সেইকাৰণে ভাত বনোৱাটো এলাহ চ' এতিয়া গা গৰম হৈ আহিছে একদম ৰিয়েলি উচুল হৈ গৈছে পইচা উচুল হৈ গৈছে এতিয়া এই ৰোলটো আধা থাকিলেই আৰু ৰোলৰ প্ৰেজেণ্টেশ্যন চাওক না ৰোলটো পেপাৰ নাই পেপাৰ চেপাৰ দিয়া নাই অনিয়ন আৰু হেৰি দি পেলাই অৱশ্যে কেমেৰা দেখি পেলাই অকণমান প্ৰেজেণ্টেশ্যনবিলাক বেছি ভালো কৰিব পাৰে দেই আজি এনে কেনেকুৱা লাগিলে তোমাৰ বহুত ধুনীয়া লাগিলে সঁচাকৈ আপোনালোকে আহিবচোন খাবলৈ একদম পূৰা ফুল পেট হৈ গ'ল খাই ল'লোঁ একদম এয়া চাওক পূৰা চাফা ভাল লাগিল খাই ইউনিক ফুড আকৌ এড্ৰেছটো এবাৰ কৈ দিছোঁ ইউনিক ফুড 6 মাইল VIP ৰোডৰ চাই বাবা মন্দিৰৰ যিটো বাইলেন সেই বাইলেনটোত
ৰিয়েলি একদম অচম চলো আমাৰ এইফালে মেডামে খাই বৈ নুঠাই হ'ল যাবা না যাম আৰু এতিয়াতো যাবই কাৰণ এতিয়াতো ঘৰত আৰু বৰ বিশেষ কাম নাই চ' চাওঁতে ইয়াতে আমাৰ মোটামুটি 8টা বাজিলেই গতিকে গৈ আছোঁ এতিয়া বিলটো পে' কৰোঁ আৰু গৈ আছোঁ বিল পে'মেণ্ট কৰি দিলোঁ এতিয়া যাওঁ একদম বিন্দাছ আজি একদম ঠাণ্ডাটো অলপ বেছি পৰিছে এই আজি ঘৰত কোনো খোৱা বোৱাৰ টেনশ্যন নাই গতিকে যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু ইউনিক ফুডক পাহৰি নাযাব মনত থাকিবনে ইউনিক ফুড 6 মাইল VIP ৰোড আচ্ছা এটা কথা কৈ থওঁ এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয় কিন্তু খাবলৈ আহিছোঁ খাই ভাল লাগিছে বাছ এটা ব্লগ বনাই দিলোঁ আপোনালোকৰ কাৰণে গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে আপোনালোক ভালে থাকক বাই বাই টিল দেন